নমস্কাৰ, আপোনালোকে চাই আছে ডি নিউজ অসম। 5 জুন তাৰিখে দেওবাৰে জাগিৰোড CLP এবাকাছৰ দ্বাৰা পৰিচালিত আৰু কিশলয় নাট্যগোষ্ঠীৰ সহযোগত শব্দ আৰু সুৰ দিন নামৰ এটা মনোগ্ৰহ শিশু অনুষ্ঠান অনুষ্ঠিত হৈ যায়। দিনজোৰা কাৰ্যসূচীৰে শিশুসকলৰ মাজত বিভিন্ন গীত, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। শিশুসকলৰ মানসিক উৎসাহ সাধনা আৰু পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট লেখিকা তথা শিশু সাহিত্যিক শ্ৰীমতী অকণি দেৱীৰ সেউজীয়াৰ মাজত এখন দেশ নামৰ শিশু উপন্যাস এজাক শিশু আৰু গুৱাহাটীৰ মনোবিশিষ্ট ডক্টৰ কুকি মহন্তই উন্মোচনা কৰে। চাওঁ আহক আমাৰ ডি নিউজ অসমৰ এটি বিশেষ প্ৰতিবেদন। তাৰ সৌন্দৰ্য উপভোগ তথা মানুহ আৰু জীৱ-জন্তু গছ-গছনি সংঘাতৰ বিষয়ে ইয়াত ক'বলৈ বিচৰা হৈছে। শিশুসকলৰ বাবে বা শিশুসকলৰ বাবে নাইবা চেমনীয়াসকলৰ বাবে লিখিছোঁ যদিও এই কিতাপখন মোৰ বিষয়ে সকলো শ্ৰেণীৰ পাঠকৰ বাবে অতি সুখপাঠ্য হ'ব বুলি মোৰ বিশ্বাস। মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আজি এই খুব সুন্দৰ অনুষ্ঠান শব্দ আৰু সুৰৰ এবিধ এই ইমান ধুনীয়া অনুষ্ঠান খুব ভাল লাগে। আৰম্ভণিৰ পৰা চাইছোঁ খুব সুন্দৰকৈ শিশুসকলে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে আৰু লগতে এই অনুষ্ঠানটো যিটো শিশুৰ আলোচনী উন্মোচক হিচাপে আমাৰ CLP এবাকাছ জাগিৰোড চেণ্টাৰৰ পৰিচালক মানৱ শৰ্মা ছাৰে যিহেতু ক'লে, আচলতে মোৰ কাৰণে সৌভাগ্য আৰু বৰ খুব ভাল লাগে। গ্ৰন্থখনৰ নাম হৈছে সেউজীয়াৰ মাজত। এই গ্ৰন্থখন প্ৰাকৃতিক নৈসৰ্গিক দৃশ্যৰাজি, জীৱ-জন্তু আৰু মানুহৰ সংঘাত, গছ-গছনিৰ লগত মানুহৰ যি সংঘাত, আমাৰ অৰণ্য ধ্বংসৰ যি কাৰ্যসূচী বা যিবিলাক ঘটনা বৰ্তমান সময়ত চলি আছে অৰণ্য তাৰ ওপৰত ভিত্তি কৰি মানাহ অভয়াৰণ্যৰ ওপৰত হিচাপে লৈ এই কিতাপখনত মই জীৱ-জন্তুবিলাকৰ লগত এজন সাহসী ল'ৰাৰ যি অনুভৱ, সেই অনুভৱ প্ৰকাশ কৰিব বিচাৰিছোঁ।
তেওঁ মানাহ ল'ৰাজনে মানাহ অভয়াৰণ্যত শিক্ষামূলক ভ্ৰমণলৈ গৈ কি অভিজ্ঞতা পালে আৰু তাৰ পৰা তেওঁ কি শিকিলে, কি শিক্ষা পালে, সেই কথাটো মই তাতে বৰ্ণিত কৰিছোঁ। আৰু এটা কথা মই তাত ৰাইজক ক'বলৈ বিচাৰিছোঁ, সেই কথাটো হৈছে কি, শিশুসকলে বহুত কিবাকিবি বিচাৰে, তেওঁলোকৰ মনৰ আকাশখন অতি বহল আৰু তেওঁলোকে যি চকুৰ আগত দেখে তাকেই জানিবলৈ বিচাৰে। এই শিশুটো অত্যন্ত চোকা বুদ্ধিৰ, সেই চোকা বুদ্ধিৰ শিশুটোৱে কিনো বিচাৰে জীৱনত, তাৰ ওপৰত মই আমাৰ শিশুসকলক এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ। মোৰ বোধেৰে মানাহ অভয়াৰণ্যৰ যি নৈসৰ্গিক দৃশ্য, সেই দৃশ্যবিলাক কিতাপখন পঢ়ি উপভোগ কৰি পাঠকসকলে, শিশু পাঠকসকলে চেমনীয়াসকলৰ লগতে ডাঙৰসকলেও ভাল পাব বুলি মোৰ বিশ্বাস। অনুষ্ঠান হৈছে CLP এবাকাছ আৰু শিশু মঞ্চ শিশালয় নাট্যগোষ্ঠীৰ দ্বাৰা বিভিন্ন শব্দ আৰু সুৰৰ দিন হিচাপে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। বিভিন্ন অনুষ্ঠান কৰিছিল, আমি উপভোগ কৰি ভাল পাইছোঁ। আৰু এতিয়া নাট মঞ্চস্থ কৰিব শিশু মঞ্চ এখন আৰু শিশালয় নাট্যগোষ্ঠী এখন ফুল দীঘল নাট প্ৰতিষ্ঠানৰো আমি সঁচাকৈ আনন্দিত। আৰু এই কণ শিশু ল'ৰা ছোৱালীবিলাকে আজি যি আমাক আনন্দ দিলে তাক সঁচাকৈ ধন্যবাদ।